নমস্কাৰ, সুপ্ৰভাত। যোৱাকালি আমি স্নান কৰি আহিলোঁ, আহি প্ৰাগজ্যোতিষপুৰ ক্ষেত্ৰত আছিলোঁ। এতিয়া আমি গা পা ধুই খোৱা ব্যৱস্থা কৰি ল'লোঁ। খোৱা লৈ ইয়াত প্ৰাগজ্যোতিষ নগৰত বস্তু বনাইছে, বিশেষকৈ অসমৰ স্বাভিমান প্ৰতিষ্ঠা কৰিছে। ইয়াত আকৌ উত্তৰ প্ৰদেশ এখন জেগাত গুৱাহাটী কুম্ভ মেলাত এইখিনি বস্তু দেখা। উৎপল দা, ইমান ধুনীয়া বস্তু বনাইছে, কি ক'বা তুমি ইয়াক লৈ? ভাল লাগছে সঁচাকৈ। আমাৰ অসমৰ গৌৰৱ আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ বৰ মূৰ্তি প্ৰতিষ্ঠা কৰিছে ইয়াত, নামঘৰ বনাইছে ইয়াত, সত্ৰৰ পৰা নামঘৰ বনাইছে। কি ধুনীয়া লাগিছে, কি এটা সুন্দৰ অনুভৱ। চাওকচোন আপোনালোকে কেনে লাগে কমেণ্ট কৰি জনাব। দেখাই দিয়ক। নামঘৰ বনাইছে ইয়াত, মাজুলীৰ পৰা আহিছে নামঘৰ। ইয়াত গুৰু আসন প্ৰতিষ্ঠা কৰিছে। অসমৰ পৰা আহি উত্তৰ প্ৰদেশ ৰাজ্যৰ ইয়াত প্ৰতিষ্ঠা কৰিছে মহাকুম্ভ মেলাত। ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূৰ্তি বনাইছে, প্ৰতিমূৰ্তি। এটা সুন্দৰ অনুভৱ। ইমান দূৰলৈ আহি এইবিলাক দেখা পাম বুলি ভবা নাছিলোঁ, দেখি খুব মনটো বহুত ভাল লাগিছে। খুব এটা অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ আজি। ইয়াত আৰু এটা বস্তু বনাইছে, মা কামাখ্যা শক্তিপীঠ বুলি যাক জনা যায়, মা কামাখ্যা মন্দিৰ। মা কামাখ্যা মন্দিৰৰ আৰ্হিত কামাখ্যা মন্দিৰটো বনাইছে, চাই লওক এবাৰ। সঁচাকৈ এইবিলাক দেখা পাম বুলি ভবা নাছিলোঁ, দেখি আমি অযোধ্যালৈ গৈ আছিলোঁ। গৈ মোটামুটি 60-70 কিলোমিটাৰ আহিলোঁ। আহি এতিয়া অলপ 70-75 কিলোমিটাৰ যাবলৈ বাকী আছে। গৈ এতিয়া ইমান অজস্ৰ জাম পাইছোঁ। আমি আধা ঘণ্টাৰ ওপৰত ৰখিলোঁ জামত ৰখি যাব পৰা গাড়ী নাও বনাও ওলোৱাও নাই, পিছব পৰা কেপাচিটি নাই, অৱস্থা নাই। এতিয়া 70 বছৰলৈকে গোটেই জাম, ৰখি আৰু উপায় নাই। গৰমো ধৰিছে, ভাগৰো ধৰিছে। কল্ড ড্ৰিংক খাইছোঁ। উৎপল দা পাৰ্লেজি বিস্কুট খাই আছে। উৎপল দা ভোক লাগছি বহুত। এতিয়া গধূলিলৈকে যাম পাওঁ নেকি, নাই ৰাতি যাই পাওঁ ক'ব পৰা নাই, কিন্তু উপায় নাই। ভকতে আমি ঠাণ্ডা আৰু বিস্কুট খাই আছোঁ, কি কৰিম আৰু। ভগৱানৰ নাম ৰাইজে এইখিনিতো কষ্ট কৰিবই লাগিব। গৈ আছোঁ, কেতিয়া গৈ পাওঁ। ৰাতি থকাৰ ব্যৱস্থা বা কি হয় নাজানো। আৰু থকা ব্যৱস্থা কিবা পাম না নাপাম আমি তাতে? ক'ৰবাত ফুটপাতে হ'লেও থাকিম আৰু ময়ে থাকিব লাগিব। আনছোঁ ৰাম বাবাই আনছি, হনুমান বাবাই। এতিয়া যাই বজৰংবলী কিবা এটা ব্যৱস্থা কৰি দিব আৰু। ইমান দূৰতো নেবলৈ বিশ্বাস আছে, যাই পাম আৰু আমি ৰাতি 12টাত হ'লেও যাই পাম। জামত বহু সময় ৰোৱাৰ পিছত পথাৰৰ মাজে মাজে আহিলোঁ। পথাৰৰ মাজে মাজে আহি ইমান ধূলি খালোঁ, আচৰিত। ধূলিটো খালোঁ আৰু ইমান গাড়ীখন শ্লিপ খাই ইমান ধূলি। আগত চাবচোন ৱেগনখন ফচিলে, বহু সময় ফচিছিল। লাষ্টৰ ৱেগনখন আমি ঠেলাই দি আমি আকৌ চাইডেৰে গুচি আহিলোঁ। মানে ৰাম মন্দিৰ যোৱাহান হৈছে আৰু আপোনালোকক দেখুওৱা হৈছে, আমিও চোৱা হোৱা নাই। তথাপিতো জচ কমা নাই, ৰাম মন্দিৰ গৈছোঁ আমি যেনেকৈ কি নহওক। পথাৰৰ মাজে মাজে সি আকৌ হাৱে বোলো, হাৱেৰ আকৌ যাম। কি কৰিম, কেতিয়া যাই পাম ভাবি তত পোৱা নাই। ইমান জাম, পাগল হৈ যাব লাগিব ইমান জাম দেখা পালে, বাপৰে। আৰু বেলেগ বেলেগ ৰাস্তা বিচাৰিব লাগিব এতিয়া। আমি ৰাম মন্দিৰ পামেই আৰু কিছু সময় পিছত। আমি বহুত জাম পালোঁ। ৰাস্তাটোত প্ৰায় 100 কিলোমিটাৰমান জাগা জাম পালোঁ, আৰু 20 কিলোমিটাৰমান আছে। এতিয়ালৈ বাৰু জাম নাই। আমি জামখিনি এৰি আহিলোঁ, অলপ ৰেষ্টটো ল'লোঁ। গাড়ীখনক অলপ ৰেষ্ট দিব লাগেতো, মানুহে ৰেষ্ট লাগিব, গাড়ীখনক ৰেষ্টৰ প্ৰয়োজন। আৰু 20-25 কিলোমিটাৰ আছে, তাৰপিছত আমি ৰাম মন্দিৰ পাম। আগত জাম আছেনে নাজানো, এতিয়ালৈকে কিন্তু আমি জামখিনি নাই বাৰু। আগত গৈ পোৱাৰ পিছতহে গম পাওঁ আমি জাম পাওঁ নেপাওঁ। আমি প্ৰায় 9:30 বজাতে ওলাইছিলোঁ আমি কেম্পৰ পৰা। আমি 12টা বজাত গৈ পাম বুলি ভাবিছোঁ। জামৰ বাবে আমাৰ ইমান দেৰি হ'ল, প্ৰায় 4:30 বাজি গ'ল। আৰু 5টামান বজাত গৈ পাম আৰু আমি। উৎপল দা, কি ক'বা, ইমান সময় গ'ল আমাৰ জামত। আৰু এই জামৰ বুধবাৰে শিকিব পাৰি, কিন্তু অভিজ্ঞতা হ'ল আমাৰ। কিন্তু ইমান সময় যাব বুলি ভবা নাছিলোঁ। আমি ৰিটাৰ্ণ হ'ম বুলি ভাবিছিলোঁ বানাৰসলৈকে। ৰাম ৰাজ্য পাঁচ গা আমনে, ৰাম ৰাজ্য পাই গ'লোঁ। কি এটা সুন্দৰ পৰিৱেশ। তোমাৰতো দিম দে ভিডিঅ'।
পাই গ'লো ৰাম মন্দিৰ পামেই আৰু কিছু দূৰ পিছত আৰু আধা কিলোমিটাৰ 1 কিলোমিটাৰ মান আছে পাই যাম। গৈ আছোঁ এতিয়া আমি খোজকাঢ়ি গাড়ী চাড়ী পাৰ্কিং কৰা হৈ গ'ল আমাৰ ফ্ৰেছ হ'লোঁ অলপ মানে ফটা চটা মাৰিলোঁ লৈ এতিয়া খোজকাঢ়ি গৈছোঁ কিমান দূৰ আছে আৰু গম পোৱা নাই এতিয়ালৈকে গৈ আছোঁ গ'লে গম পাম উৎপলদা ছেকেণ্ড মঞ্জিল আমি আহি পালোঁ এতিয়া কেনেকুৱা লাগছে তোমাৰ মনটো বহুত ভাল লাগছে ইমান কষ্ট কৰি যে গাড়ী চাড়ী চলাই আহিলোঁ সেই কষ্টখিনি দুখ গোটেই মৰি গ'ল এতিয়া মানে দুখ নহয় গ'ল কষ্ট ভাগৰ নহয় এতিয়া যাই পেলাই আৰু কিমান ভাল এতিয়া মন্দিৰটো নাজাৰা আমি দেখা পাম ইমান ধুনীয়া সুন্দৰটো মুহূৰ্তটো অনুভৱ কৰিব পাৰিম তেতিয়া আৰু বেছি ভাল লাগিব এতিয়াও ভাল লাগি আছে যিমানে আগবাঢ়ি যাই আছোঁ সিমানে এক্সাইটমেণ্ট বাঢ়ি যাই আছে আমাৰ এই আমি ৰাম মন্দিৰৰ গেট পালোঁ এতিয়া ৰাম মন্দিৰৰ গেটখন দেখাইছোঁ বাৰু আপোনালোক কিন্তু আমি ডাইৰেক্ট আমি গেটেৰে এণ্ট্ৰি কৰিব নোৱাৰোঁ আমি বোলে এখন মাৰ্কেট থকা বুলি ক'লে পুলিচ এজনে আমি গেট মাৰ্কেটখনলৈ যাব লাগিব মাৰ্কেটখনৰ পৰা আৰু লাইন পাতি মাৰ্কেটখনৰ ইয়াৰ পৰা 1 কিলোমিটাৰমান দূৰ আছে আমি সেই দূৰখিনিলৈকে আৰু খোজকাঢ়ি যাব লাগিব তাৰ পৰা আকৌ শাৰী পাতি আহিব লাগিব শাৰী পাতি আহি ওলাই যোৱা ৰাস্তা বেলেগ সোমোৱা ৰাস্তা বেলেগ ওলাই যোৱা আছে কিন্তু লাইন বহুত দেৰি দূৰলৈকে হৈছে আমি আকৌ সেই মাৰ্কেটখনলৈ যাব লাগিব কিবা মাৰ্কেট গৈছিল পাহৰিলোঁ গেটখন দেখা দিছোঁ আপোনালোকে চাই লওক গেটখন এটা সুন্দৰ মুহূৰ্ত মানে ইমান ধুনীয়া লগা কৰিছে গেটখন ইয়াৰ বৰ্ণনা কৰিব নোৱাৰি মানে ইমান ধুনীয়া লগা কৰিছে ইমান ভাল লগা কৰিছে ভিতৰৰ ভাগটো আৰু কিমান ধুনীয়াকৈ লগা কৰিব সেইটো আমাক ক'ব নোৱাৰিম এতিয়া চাই লওকচোন গেটখন চাই লওক কিমান এটা সুন্দৰ মুহূৰ্ত মানুহ কিন্তু হৈছে হাজাৰ আহি মোটামুটি আমি ৰাম মন্দিৰ দেখা নাপালোঁ গেটখন হ'লেও দেখা পালোঁ কেনে লাগিল তোমাৰ মনটো কেনে লাগিল এতিয়া ইমান কষ্ট কৰি আহিছিলোঁ আমি যিটা কামত আহিছিলোঁ মোটামুটি গোটাইকেইটা চাকচেছ এটা আছে আৰু আমি বানাৰসত সোমাম এইটোত আহি কিনে তোমাৰ কেনে লাগছে বহুত ভাল লাগছে না মনটো মানে একদম ইমান কষ্ট দুখ বজাৰ চব নহয় গেল আজি আমি যিমান দিনে কষ্ট কৰি আহি আছোঁ তাৰে মনটো মানে বহুত ধুনীয়া এই বস্তুটো আজি আৰু এটা কথা ভগৱানক পাব লাগিলে অলপ কষ্ট কৰিব লাগিবই সেইটো আৰু উপায় নাই আমি এতিয়া মন্দিৰলৈ সোমাই গৈ আছোঁ এতিয়া শাৰী পাতি গেট দিয়া আছে ভাগ কৰি যায় 3টা 4টা পুৰুষ মহিলাৰ ভাগ আছে ভাগে ভাগে সোমাই যাই আছোঁ জয় জয় শ্ৰীৰাম জয় জয় শ্ৰীৰাম জয় জয় শ্ৰীৰাম আমি ৰাম মন্দিৰ প্ৰৱেশ কৰিলোঁ ৰাম মন্দিৰ সোমাই গ'লোঁ এতিয়া আপোনালোক ৰাম মন্দিৰ দেখা বেছফালে দেখাইছে সেইটো ৰাম মন্দিৰ বিভিন্ন বহুত ভিতৰত সোমোৱাই নাই আমি ভিতৰত সোমালে অলপ আপোনালোক দেখাব সময় নহ'ব বা সময় নাপাম ভিডিঅ' ৰেকৰ্ডিং কৰিব নোৱাৰি আমি বাহিৰৰ পৰাই দেখাই আছোঁ আপোনাক মানে মেইন গেটৰ পৰা ভিতৰত আহিছোঁ আমি মানে বাউণ্ডাৰী মানে ভিতৰত নিৰ্মালি লোৱাৰ কাৰণে আমি গোৱালযোৰ আপোনাক দেখাব নোৱাৰিম বাহিৰৰ পৰাই দেখাই আছোঁ চাই ল'ব কি ধুনীয়া সুন্দৰ মুহূৰ্ত কি ধুনীয়া মানে ইমান ধুনীয়া লাগি আছে আপোনালোক কেনেকৈ বুজিম চাই লওকচোন আপোনালোক দেখাই আছোঁ আমি আহি এই মন্দিৰত প্ৰৱেশ কৰি আছোঁ মন্দিৰৰ মূল দুৱাৰ দৌৰি আমি একদম পুৰা লাম লাগ চুবলৈ খুব আগ্ৰহেৰে ৰৈ আছোঁ উৎপলদা কেনেকুৱা বহুত এক্সাইটমেণ্ট জয় শ্ৰীৰাম লাম লাগ চুবলৈ আগ্ৰহ কেনেকুৱা জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম একদম ঢালা চাহ বাপৰে সোমাব পৰা নাই অৱস্থা বেয়া একদম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম
মন্দিৰ দৰ্শন হৈ গ'ল আমাৰ ৰাম মন্দিৰ দৰ্শন কৰি এতিয়া আমি বৰিয়াতা যাইছোঁ ওচৰৰ ফালে এটা হনুমান মন্দিৰ আছে সেই হনুমান মন্দিৰটো দৰ্শন কৰি আমি বানাৰসলৈ ৰিটাৰ্ণ হ'ম আজিলৈ ভিডিঅ'টো ইমান এটা সামৰণি মাৰিলোঁ অহাকালি নতুন এটা ভিডিঅ' এতিয়া সকলোকে লগ পাম যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় শ্ৰীৰাম